হে বন্ধুসকল, আমি অসমীয়া চেনেলটোৰ তৰফৰ সকলো সদস্যলৈ নমস্কাৰ জনাইছোঁ। আমাৰ সমাজৰ পৰা হেৰাই যোৱা সংস্কৃতি আকৌ বিচাৰি উলিয়াবলৈ সক্ষম হৈছোঁ। দ্বাপৰ যুগত শ্ৰীকৃষ্ণ আৰু অৰ্জুন উষাৰ সখী চিত্ৰলেখা আছিল বুলি আমি সকলোৱে জানো। কিন্তু সেই প্ৰথা আমাৰ মাজৰ পৰা নাইকিয়া হৈ যোৱাৰ পথত। তাৰে এটি নিদৰ্শন দাঙি ধৰিলে দৰং জিলাৰ কলাই গাঁৱৰ উদমাৰীৰ নিবাসী শ্ৰী লক্ষীকান্ত শৰ্মাৰ পুত্ৰ জুনিল শৰ্মা আৰু ওদালগুৰি জিলাৰ নাহৰবাৰীৰ নিবাসী গোলাপ বৈশ্যৰ পুত্ৰ কৌশিক বৈশ্য। তাৰে কিছু দৃশ্যাংশ আপোনাসকলৰ মাজলৈ প্ৰেৰণ কৰিছোঁ। চেনেলটো যদি চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু বেল আইকন টিপিবলৈ নাপাহৰিব। ধন্যবাদ। সেইটো আমাৰ আজি বৰ ভাল সৌভাগ্য এটা আমি আটায়ে দেখা পাম। তেওঁলোকৰ মাজত আজি চিৰদিনৰ কাৰণে জীয়াই থকালৈকে যিটো এটা বন্ধুত্ব তেওঁলোকৰ মাজত আজিৰ পৰা গঢ়ি উঠিব, সেইটো সুখী হৈছে। সেয়ে আমি আটায়ে আশীৰ্বাদ কৰিছোঁ যাতে তেওঁলোকৰ জীয়াই থকালৈকে এই সুখী আৰু বন্ধুত্বটো কোনোদিন শেষ হৈ নাযায়। আমি আটায়ে সকলোৱে আশীৰ্বাদ কৰিছোঁ। আৰু এতিয়া তেওঁলোকৰ আমি পৰ্বটো আৰম্ভ কৰিবলৈ দিওঁ। সকলোৱে উৰুলি দিয়ক, চাপৰি মাৰক আৰু আশীৰ্বাদ কৰক সকলোৱে। গোপাল বৈশ্যৰ ল'ৰা, এওঁৰ দেউতাক হৈছে এইজন আৰু মাক হৈছে কবিতা বৈশ্য এইজন। জুনিল শৰ্মাৰ দেউতাক হৈছে এখেত আৰু মাক হৈছে এইজনী। আৰু আইতাকো আছে, এইজনী আইতাক হয়। মাকৰ ল'ৰাটো মাকৰ দিয়া দেই। মাক হৈছে এইজনী আমাৰ আজি ইমান বুঢ়া মানুহ আমি দেখা পাইছোঁ। আমিতো কোনো কাৰণত আমি তাক লেগি যাই অলপ বিচাৰি নাচালোঁ হয়। তেওঁ কৈ দিলে আমি আৰু তাৰ লগতে সিহঁতৰ এটা জুনিল আৰু কৌশিকৰ মোৰ লগত এটা সম্বন্ধ আছে, সম্বন্ধ। ইহঁত দুটাই আছিলে প্ৰাইড একাডেমীৰ ছাত্ৰ আৰু যিখন বিদ্যালয়ৰ ছাত্ৰ আছিলে মই সেইখন বিদ্যালয়ৰ প্ৰিন্সিপাল আছিলোঁ। আৰু তেতিয়াই মই সিহঁত দুটা সৰুৰ পৰা পাইছোঁ। সিহঁতে ক্লাছ নাৰ্চাৰীৰ পৰাই পোৱা গ'ল। তাৰপাছতে সিহঁতে 4ত ওলাইছিলে নেকি, ক্লাছ 4 মই 4ত সিহঁতক এৰিব লগা হৈছে। নিযুক্তি পোৱাৰ পাছত মই যেতিয়া গুচি আহিলোঁ, তাৰপাছতে নেক্সট বছৰ সিহঁতেও তাৰ পৰা ওলাই আহিছে। সিহঁতে সেই সৰুৰ পৰাই যেতিয়া নেকি প্ৰথম নাৰ্চাৰীৰ পৰা সিহঁত দুটা লগ পালে আৰু ইটোৱে সিটোৰ লগত এনেকুৱা এটা ক্ল'জ বন্ধুত্ব সিহঁতৰ গঢ়ি উঠিল। দুখন ঘৰে শেষত গৈ দুজন ল'ৰাৰ কাৰণে দুখন ঘৰে অহা যোৱা বা সকলোবিলাক সৰু সুৰা সকামকে ভিতৰ কৰি সকলোবিলাকতে অহা যোৱা হ'ল। আৰু তেনেকৈ দুজনৰ মাজত এটা সম্বন্ধ গঢ়ি উঠিলে আৰু শেষত গৈ সেই সম্বন্ধই আজি এটা বাস্তৱ ৰূপ লাভ কৰিছে, যিটো নেকি দুজনৰ ভিতৰত সখী, যিটো আমাৰ আগতে আছিলে কিন্তু বৰ্তমান সময়ত দেখা নাযায়। বিয়াত যেনেকৈ মিটা বান্ধে তেনেকৈ সখী আৰু ছোৱালীবিলাকৰ তুলনি বিয়াতে সখী বান্ধে, আমিও পাইছিলোঁ।
কিন্তু তাৰ মাজতে কিন্তু এইটো এটা ডাঙৰ গেপছ এটা আহি গৈছিলে সখী বা বন্ধুত্ব এইটো নোহোৱা হৈছিলে আকৌ যে নতুনকৈ এটা জাগি উঠিছে আৰু ইহঁত দুটাৰ এই আজিৰ সখী যিটো সখী খেল পাতিব বা সখী হ'ব সেই বন্ধুত্ব আকৌ এড কৰি এখন সমাজৰ মানে ছবি দাঙি ধৰিব গতিকে মোৰ ফালৰ পৰা এড কৰি ৰাখক এইখিনিয়ে মোৰ ক'বলগীয়া ভগৱানে আৰু মাইকীবিলাকে হেৰি কৰিব উৰুলি দিব আৰু আমাৰ হেৰিবিলাকে ভৰি ধুনি দিব মালা আছে নিজে নিজে নহয় ইজনে ইজনে হাত মিলা আপোনাৰ মাৰি ধৰো বতাখান লৈ পেলাই চাউল দিব লাগে নেকি দুটাই মোৰ তেল চাউল উলুটি যা দেখা যা তুই যা Sungguhan lang gini. ভৰি